নমস্কাৰ, মই দেৱজিৎ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম। মই বৰ্তমান আছোঁ মাজুলী দ্বীপত। আপোনালোকে দেখিব পাইছে যে এতিয়া মাজুলীত বৰ্তমান আহিব চানা খাইছোঁ। এয়া দেখিছেনে মাজুলী চানা একদম পুৰা মাজুলী পুৰা গোন্ধাই আছে। এটা কওকচোন। সদায় মই বনাই থাকোঁ, গ্ৰাহকেও খাই ভাল পায় আৰু কিবা বিজু দিওঁ। কিমান দিন হ'লে চানা বিক্ৰী কৰি থকা এটা? চানা বিক্ৰী হোৱা আজি মোৰ 2 বছৰমান হ'ল। একদম পুৰা মাজুলী চানা বনাই আছে। মাজুলী চানা বনাই আছোঁ। মজা একদম মজা মজা মজা। আমি এতিয়া ইয়াত যিহেতু দেখিছে ন আপোনালোকে, আমি মাজুলী চানা খাই আছোঁ। এইপিনে যিহেতু আমি বৰ্তমান আছোঁ আউনীআটী সত্ৰৰ গেটৰ ওচৰত, আৰু গেটৰ ওচৰত আমি বৰ্তমান চানা খোৱাত ব্যস্ত আহি ধেমাজিৰ পৰা আহি আমি বৰ্তমান পাইছোঁ আপোনালোকে আউনীআটী সত্ৰৰ এখন গেটখন হয়, আৰু গেটৰ মুখত বৰ্তমান মই দেৱজিতে আহি ৰৈ আছোঁ আৰু বাকীটো মই আপোনালোকক ভিডিঅ' যোগে কি দেখুৱাম। বৰ্তমান আগতে এটা মোৰ ভিডিঅ' বনাই থোৱা আছে। আজি এইটো ভিডিঅ' মই বৰ্তমান নবনাওঁ, আৰু কাৰণ মানে বাকীকেইখন সত্ৰ মই দেখুৱালোঁ আপোনাক 2-3খন সত্ৰ। সেইকেইখন বৰ্তমান মই লৈ আহিলোঁ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, আৰু যোনখন স্কুল হৈছে শিক্ষামূলক ভ্ৰমণৰ মাজুলীলৈ আহিলে। সেইখন স্কুল নাম হ'ল আপোনাৰ নলনীমা প্ৰাথমিক বিদ্যালয়। আৰু নলনীমা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান কি কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যিহেতু ছাৰ বাইদেউহঁতেও বহুত কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ মাজুলী সত্ৰকেইখন দেখুৱাবলৈ লৈ আহিলে। ফাইনেলি দেখিব পাইছে যে এই দুখন গাড়ী, আৰু গাড়ী দুখনতে ছাত্ৰ ছাত্ৰীসকল লৈ আহিছিলে, আৰু তেখেতলোক বৰ্তমান এইপিনে খোৱা ব্যৱস্থা কৰিছে। এইপিনে আপোনালোকে চাই পঠিয়াওক। এইপিনে দেখিব পাইছে যে ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ যিহেতু বনাই মেলি লৈ আহিছে, আৰু বনাই মেলি বৰ্তমান ইয়াত খুৱাইছে, যিহেতু টাইমটো দেৰি নহয়। আৰু আমাৰ যিহেতু মই ছাৰ বাইদেউহঁতৰ ওচৰলৈ যাম, আৰু ছাৰ বাইদেউহঁতে কি কয় আপোনালোকে যিহেতু চাই থাকক, যাতে ভিডিঅ'টো স্কিপ নকৰিব, সকলোকে চাওক ভিডিঅ'টো। আমাৰ এখেত ছাৰ আছে, আৰু ছাৰে কেনেকুৱা ধৰণৰ কি পৰিৱেশৰ মাজত যিহেতু ছাত্ৰ ছাত্ৰীসকল লৈ আহিলে আৰু কিমান কষ্টৰে লৈ মেলি আহিছে, যেতিয়া আপোনালোকক মই দেখুৱাই আছোঁ ভিডিঅ' যোগে। আৰু ছাৰৰ কি কয় শুনকচোন আপোনালোকে। আজি নলনীমা প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আমি আজি মাজুলী বিভিন্ন জেগা চালোঁ, বিভিন্ন সত্ৰ আমি সোমালোঁ। তাত বহুত ভাল লাগিলে, বহুত আনন্দিত, বহুত ধুনীয়া পৰিৱেশ। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো আপ্লুত হৈছে বিভিন্ন সত্ৰবোৰ চাই পিনে। তাকে তেওঁলোকৰ জ্ঞান বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাকে বিশেষ কিনো ক'ম। কিমানজন ছাত্ৰ ছাত্ৰী আছে? আমি এতিয়া 52জন আহিছোঁ। আৰু এতিয়াতো খোৱা বোৱাটো খোৱা বোৱা ধুনীয়া চলি আছে, হৈ আছে। এইফালে আমাৰ বাইদেউসকলে চাৰাই দি আছে। হয়, বাকী আপোনালোকে অসুবিধা পোৱা নাই ন ইয়াত আহি? বিশেষ একো পোৱা নাই। আপোনালোককো বহুত ভালকৈ আমাক আনিছে, ইয়াত বিভিন্ন ধুনীয়া জেগাবোৰ দেখাইছে, সেইবাবে ধন্যবাদ জনাইছোঁ সকলোলৈ। আৰু যিহেতু নলনীমা প্ৰাথমিক বিদ্যালয়ৰ যিহেতু এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত কেনেধৰণে কথাবোৰ বুজাই আছে, আৰু তাৰ মই অলপ চমুকৈ এটা ভিডিঅ' দেখুৱাম, আপোনালোকে চাই থাকক, যাতে ভিডিঅ' স্কিপ নকৰিব, আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। ভৱিষ্যতলৈ আমি নিজে এনেকুৱা এটা অনুষ্ঠান ক'ৰবাত হ'লে আমি তাত এখন দোকান দি আমি ব্যৱসায় কৰি চলিব পাৰিম নে নোৱাৰিম? তাত সেই আউনীআটী সত্ৰৰ বিভিন্ন কিতাপ লগতে অন্যান্য ঠাই এটাইখন সত্ৰৰ কিতাপো তাত থাকে। আমি সেইখিনি কিতাপৰ পৰা আমি বহুতখিনি আমি শিক্ষা আৰু জ্ঞান লাভ কৰিব পাৰোঁ। পৰ্যবেক্ষক আহে, তেওঁলোকক বিদেশী পৰ্যটক বুলি কয়। আমাৰ দেশৰ যিসকল পৰ্যটক আহে নহয় জানো, দেশীয় পৰ্যটক বুলি কয়। এতিয়া তোমালোকে আহি সমুজভাৱে আহি এই সত্ৰকেইখন ভ্ৰমণ কৰিলা। এই সত্ৰকেইখনৰ জৰিয়তে তোমালোকৰ যিখিনি শিক্ষা লাভ হৈছে সেইখিনি তোমালোকে ঘৰত টুকা কৰি লিখিব লাগিব। আৰু কি দেখিলা, কি তাত এতিয়ালৈকে চলি আছে, কেনেধৰণে এই সত্ৰবিলাক পৰিচালনা হৈছে, এইখিনি সত্ৰাধিকাৰৰ জৰিয়তে এইখিনি পৰিচালনা হয়। একোখন সত্ৰ একোজন সত্ৰাধিকাৰ মুৰব্বী, তেওঁ পৰিচালনাতে গোটেই সত্ৰখন চলি থাকে। এইখিনিকে তোমালোকক ক'লোঁ। কৈ যোৱাৰ পিছত সত্ৰৰ বিষয়ে আৰু কিবা ক'বলৈ বাকী আছে বুলি মই ভবা নাই। মাজুলীৰ কথা ক'বলৈ কৈছে, তোমালোকে নিশ্চয় জানাই মাজুলী কিয় বিখ্যাত। মাজুলী হৈছে ভাৰতৰ প্ৰথমখন নদী দ্বীপ ভিত্তিক এখন জিলা। যিহেতু আমাৰ ছাৰ বাইদেউসকলে সকলো কথা বুজালে মাজুলীৰ বিষয়ে, আৰু ছাত্ৰ ছাত্ৰীসকলকো বুজালে, আৰু লগতে আপোনালোকেও কথাখিনি শুনিলে। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানেই। বাই বাই। নেক্সট ভিডিঅ'ত আপোনালোকক মই আকৌ লগ পাম।